নমস্কাৰ মই হিমাংশু আৰু আপোনালোকে চাই আছে লাৰ্নাৰ্ছ ক্ৰিয়েশ্যন। মই আজি এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকৰ ফিটনেছৰ ওপৰত ধ্যান দি। মই কিছুমান ফিটনেছ টিপছ আপোনালোকক দিম বুলি এই ভিডিঅ'টো আৰম্ভ কৰিছো। ভয় নাখাব, আচলতে মই নাজানো আৰু মই ফিটনেছ টিপছ নিদিও, কিন্তু মোৰ চেনেলটোৰ যোগেদি মোৰ বন্ধু নিৰৱমন শৰ্মাই এজন ভাল অভিনেতা আৰু ফিটনেছ ট্ৰেইনাৰ হয়। সি আপোনালোকক কেইটামান টিপছ দিব যাতে আপুনি ঘৰতে থাকি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে। গতিকে আপোনালোকে চাই লওক আৰু ময়ো চাই লওঁ। নমস্কাৰ, মোৰ নাম নিৰৱমন শৰ্মা। মই এপছকন এফিলিয়েটেড প্ৰফেচনেল ফিটনেছ ট্ৰেইনাৰ হয় আৰু মই মোৰ চাৰ্টিফিকেশ্যন কমপ্লিট কৰিছোঁ মুম্বাই ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ গেয়া ফিটনেছ একাডেমী নামৰ এখন ইনষ্টিটিউটৰ পৰা। আৰু বৰ্তমান মই মাছল মাংকি নামৰ এখন জিমত ব্যক্তিগত প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ। ভিডিঅ'টো আগবঢ়োৱাৰ আগতে মই প্ৰথমতে হিমাংশু শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ। ধন্যবাদ হিমাংশু, তুমি তোমাৰ চেনেল লাৰ্নাৰ্ছ ক্ৰিয়েশ্যনৰ যোগেদি মোক এনেকৈ তোমাৰ চেনেলত আহিবলৈ সুবিধা কৰি দিয়াৰ বাবে। এতিয়া মই কৈছোঁ এক্সাৰচাইজৰ কথা। এক্সাৰচাইজ আপোনালোকে কি কৰিব? যিহেতু লকডাউনৰ কাৰণে গোটেই বিশ্বত জিমনেছিয়ামবোৰ বা ৱৰ্কআউট ষ্টেচনবোৰ বন্ধ হৈ আছে, গতিকে ৱৰ্কআউট আপোনালোকে ক'ত কৰিব? কোনো ডাঙৰ কথা নহয়, ঘৰতে আপোনালোকে ৱৰ্কআউট কৰিব পাৰে। ৱৰ্কআউটৰ কাৰণে আপোনালোকে কোনো ধৰণৰ জিম যাব নালাগে। ক'ভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ এক্সাৰচাইজ কৰিবলৈ আপোনালোকে কোনো ধৰণৰ জিম যোৱাৰ দৰকাৰ নাই। ঘৰতে থাকি আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে। আৰু কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব, মোৰ ৱৰ্কআউট কৰা এটা ভিডিঅ' আপলোড কৰা হ'ব। সেই ৱৰ্কআউট ভিডিঅ'টো চাই পেলাই আপোনালোকে ঘৰতে এক্সাৰচাইজ কৰিব পাৰে। Welcome to Tabata. Here we go in 5, 4, 3, 2, 1, go! Round 1. সেই ৱৰ্কআউটটোক কোৱা হয় টাবাটা ৱৰ্কআউট, TABATA। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে টাবাটা ৱৰ্কআউট চাৰ্চ কৰিলে পাই যাব, নাইবা গুগলতো পাই যাব। চ' টাবাটাটো এটা আমাৰ কি বুলি কওঁ, এক্সাৰচাইজ লেংগুৱেজ বুলি ক'ব পাৰি। চ' টাবাটা ৱৰ্কআউটটো আপোনালোকে কৰিব পাৰে। এইটো আপোনালোকে ফেট লছৰ কাৰণে ইউজ কৰিব পাৰে বা হেৰিৰ কাৰণে ইউজ কৰিব, মাছল বিল্ডিঙৰ কাৰণে ইউজ কৰিব পাৰে। ডিপেণ্ড কৰিব আপোনালোকৰ নিউট্ৰিশ্যনৰ ওপৰত। কিন্তু সেই ভিডিঅ'টোত, যিটো ভিডিঅ' মোৰ এক্সাৰচাইজ কৰা যিটো ভিডিঅ' আপলোড কৰা হ'ব, সেই ভিডিঅ'টোত এটা বেকগ্ৰাউণ্ডত গান চলি থাকিব। সেইটোক টাবাটা ৱৰ্কআউট ছং বুলি কোৱা হয়। তাত আপোনালোকক গাইড কৰি থকা যায় কিমান সময় এটা এক্সাৰচাইজ কৰিব লাগে, সেই এক্সাৰচাইজটো কৰা হোৱাৰ পিছত কিমান সময় ৰেষ্ট ল'ব লাগে, আৰু সেই ৰেষ্ট লোৱাৰ পিছত আকৌ কিমান সময় পিছত নেক্সট এক্সাৰচাইজটো ষ্টাৰ্ট কৰিব লাগে। সেই টাবাটা ছংটোত সম্পূৰ্ণ গাইড আপোনালোকক দি থাকিব। আপোনালোকে ইউটিউবত এই টাবাটা ৱৰ্কআউটৰ গোটেইখিনি পাই যাব। চ' মোৰ এক্সাৰচাইজটো চাই পেলাই আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে। দৈনিক আধা ঘণ্টা বা 45 মিনিট, আধা ঘণ্টা কৰিলেও ছাফিচিয়েণ্ট হৈ যাব। 3, 2, 1, go! Three, two, one, go! Round 3. ৰোগ প্ৰতিৰোধ ক্ষমতা যদি আমাৰ ষ্ট্ৰং হৈ থাকে, তেনেহ'লে ক'ভিড-19 আমাক মানে ক'ভিড-19ত আমি আক্ৰান্ত হ'লেও আমি খুব সোনকালে তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বা সেই ৰোগৰ পৰা আমি ভাল হ'ব পাৰোঁ। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে কি কৰিব লাগিব? চ' ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে প্ৰথম কথা হ'ল
আমি আমাৰ খোৱাৰ ধৰণটো অকণমান চেঞ্জ কৰিব লাগিব। আমি যিখিনি খাদ্য তালিকাত আমি এতিয়া যিখিনি খাই আছোঁ তাতকৈ আৰু 2-এটা বস্তু তাত এড কৰিব লাগিব। আৰু দ্বিতীয়তে আমি ডেইলি এক্সাৰচাইজ কৰিব লাগিব। খাদ্য তালিকাত আপোনালোকে ইমান একো চিন্তা কৰিব নালাগে যে খুব বেছি হেভি ডায়েট ফ'ল' কৰিব লাগিব নেকি, ভাত খাবলৈ বাদ দিব লাগিব নেকি, ৰুটি খাবলৈ বাদ দিব লাগিব নেকি, এইবিলাক একো কৰিব নালাগে। আপোনালোকে কেৱল মাত্ৰ যিখিনি দৈনিক ঘৰুৱা খাদ্য খাই আছে তাৰ লগত সৰু সুৰা 1-2টা বস্তু আৰু অন্তৰ্ভুক্ত কৰি ল'লে হ'ল। যেনেকৈ ধৰক ফল মূলৰ ক্ষেত্ৰত মই কৈছোঁ, চি ভিটামিন বেছিকৈ থকা ফল মূল আপোনালোকে খাব পাৰে। চি ভিটামিন ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে খুব ভাল, খুব উপকাৰী হয়। এতিয়া চি ভিটামিন আপোনালোকে কিহত পাব? প্ৰথম কথা আপোনালোকে নেমু টেঙাত পাব। ডেইলি আপোনালোকে যিমানবাৰ ভাত খায় বা ৰুটি খায় তাৰ লগত এপিছতে নেমু টেঙা খাব। লগতে আপোনালোকে কমলা টেঙা খাব পাৰে, তাৰ লগত ৰবাব টেঙা খাব পাৰে। ৰবাব টেঙা এতিয়া বাৰু অকণমান কমিছে, তথাপিতো যিসকলৰ ৰবাব টেঙা নাই তেওঁলোকে নেমু টেঙা কমলা টেঙা খালেই হ'ব। আৰু যিসকলে যিসকলৰ ঘৰত ৰবাব টেঙা উপলব্ধ তেওঁলোকে ৰবাব টেঙাও খাব পাৰে। তাৰ লগত আৰু এটা ফল আছে, সেইটো হ'ল কিৱি। কিৱি ফলটোত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। নেমু টেঙাতকৈও হওক, আপোনাৰ কমলা টেঙাতকৈও হওক, কিৱিত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। চ' আপোনালোকে কিৱিটো ডেইলি এটা খাব। যিকোনো শাক পাচলি, সেউজীয়া শাক পাচলি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে বহুতো উপকাৰী হয়। কিন্তু সেই সেউজীয়া শাক পাচলিবিলাকৰ ভিতৰতো কেইটামান শাক পাচলি আছে, মই যিকেইটা সহজভাৱে উপলব্ধ মই সেইকেইটা নামহে কৈছোঁ। যেনেকৈ আপোনালোকে কেপচিকাম খাব পাৰে দৈনিক, নাইবা আপোনালোকে ব্ৰকলি খাব পাৰে। আদা নহৰুটো আমাৰ ঘৰত থাকেই, আদা নহৰু খাব পাৰে, গাজৰ খাব পাৰে বা ফ্ৰেঞ্চ বিন খাব পাৰে। চ' এইখিনি শাক পাচলি আপোনালোকে দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে বহুভাৱে উপকাৰ হ'ব। আলমণ্ড বাদামটো যিকোনো গেলামাল দোকানত, গ্ৰ'চাৰী দোকানত আপোনালোকে পাই যাব। চ' আলমণ্ডটো আপোনালোকে, মই হিচাপটো কৈ দিছোঁ দৈনিক কিমানকৈ খাব লাগে। আপোনাৰ হাতৰ মুঠিত, নৰ্মেল হাতৰ মুঠিত যিমানকেইটা আলমণ্ড বাদাম ধৰে দৈনিক সিমানকেইটা খাব লাগে। মোৰ হাতৰ মুঠিত 12টা আলমণ্ড বাদাম ধৰে। চ' মই দৈনিক 12টা আলমণ্ড বাদাম খাওঁ। এইটো আপোনালোকে ৰাতিপুৱা খাব পাৰে। 12টা আলমণ্ড বাদাম, এতিয়া মোৰ ক্ষেত্ৰত মই কৈছোঁ, মই ৰাতিপুৱা 4টা আলমণ্ড বাদাম খাওঁ, গধূলি টাইমত 4টা আলমণ্ড বাদাম খাওঁ, আৰু ৰাতি 4টা আলমণ্ড বাদাম খাওঁ। আপোনালোকে তেনেকৈ ভগাই লৈ পেলাইও খাব পাৰে, আৰু নাইবা এবাৰতো খাব পাৰে। এতিয়া মোৰ হাতৰ মুঠিত 12টা ধৰে, কিছুমানৰ হাতৰ মুঠিত 15টাও ধৰিব পাৰে, কিছুমানৰ হাতৰ মুঠিত 10টাও ধৰিব পাৰে। যাৰ হাতৰ মুঠিত ডাঙৰ বা হাতখনৰ চাইজটো অকণমান ডাঙৰ, তেওঁলোকৰ হাতৰ মুঠিত 20টাও ধৰিব পাৰে। চ' এইখিনি খাদ্যৰ কথা মই ক'লোঁ। মোৰ এক্সাৰচাইজটো চাই পেলাই আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে দৈনিক আধা ঘণ্টা বা 45 মিনিট। আধা ঘণ্টা কৰিলেও ছাফিচিয়েণ্ট হৈ যাব। লগতে যিখিনি মই খাদ্য তালিকাৰ কথা ক'লোঁ, সেই খাদ্য তালিকাখিনি আপোনালোকে ফ'ল' কৰি থাকক। লগতে যিখিনি চৰকাৰী নীতি নিয়ম আছে, ধৰি লওক বাহিৰত গ'লে মাস্ক পিন্ধিব লাগে, সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগে, বা বাহিৰৰ পৰা আহি পেলাই বাহিৰৰ কাপোৰ ভিতৰত সোমোৱাব নালাগে, ঘৰৰ ভিতৰত গা ধুই পেলাইহে সোমাব লাগে, গোটেইখিনি আপোনালোকে নিয়ম মানি চলক। মই আপোনালোকক 100% গেৰাণ্টি দিছোঁ, ক'ভিড-19 আপোনালোকৰ একো কৰিব নোৱাৰে। চ' দৰ্শকসকল, আজি ইমানতে এৰিছোঁ। যদি আপোনালোকক হেল্থ ৰিলেটেড আৰু কিবা পৰামৰ্শ লাগে, কাৰোবাৰ যদি নিউট্ৰিশ্যনৰ দৰকাৰ হয়, কাৰোবাক ধৰি লওক কাৰোবাৰ নি পেইন আছে, জইণ্ট পেইন আছে, বা লিভাৰ প্ৰব্লেম, কিডনি প্ৰব্লেম, বা কঁকালৰ বিষ, এনেকুৱা যিকোনো ধৰণৰ প্ৰব্লেম যদি থাকে আপোনালোকে মোৰ লগত পৰামৰ্শ ল'ব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিয়া যাব। ধন্যবাদ, আজিলৈ এৰিছোঁ। আপোনালোকে দেখিলেই আৰু নীৰৱে বুজাই দিলে আপোনালোকক কিমান হেল্প হয় আপোনালোকে জনাব কমেণ্টত। ভিডিঅ'টো চাই আপোনালোকে কি শিকিলে বা ঘৰত কেনেকৈ আপোনালোকে গোটেইখিনি বুজি পালে নে নাই সেইখিনি ধুনীয়াকৈ কমেণ্টত লিখিব। সেইখিনি আমি চেষ্টা কৰিম পিছৰ ভিডিঅ'টোত ভালকৈ কৰিবলৈ। আৰু আমি ভাবিছোঁ যদি আপোনালোকে এইটো ভিডিঅ' ভাল পাইছে আৰু যদি কমেণ্টত আপোনালোকে সঁচাকৈ বিচাৰে, মানে আপোনালোকৰ ফিটনেছ টিপছবিলাক আৰু বিচাৰে যদিহে, তেনেহ'লে নীৰৱে কৈছে আৰু ময়ো কৈছোঁ আপোনালোকক এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ আমি সদায় সাজু হৈ আছোঁ।
গতিকে চাই থাকিব লাৰ্ণাৰ্ছ ক্ৰিয়েশ্যন আৰু মোক মৰম দি যাব ধন্যবাদ